আজি মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ দুপৰীয়া চাহ কাপৰ পৰা। যিহেতু মই আজি যামগৈ, সেইবাবে আজি মায়ে মানে চাহ খায়ে গ'ল বাৰীলৈ বুলি শাক পাচলি অলপ আনি দিছে। আৰু আজি যামেই গাইছ। এইফালে কল, চাউল, এইটো কলডিল মই খাই ভাল পাওঁ, ৰঙালাও খাই ভাল পাওঁ। মানে ইয়াত থকা গোটেই বস্তুকেইটা মোৰ ফেভৰেট। এইফালে ইয়াত আছে পকা মিঠৈ। সেই আৰু বহুত দিন হ'ল ঘৰলৈ অহা, আজি যাওঁগৈ আৰু ফাইনেলি। এইফালে ময়ো ওলাই লৈছোঁ চাহকণ খাই পিনি। চাহ খাই ওলাই হোৱাৰ পিছত এইফালে ভিনদেউ আহিলে। ভিনদেউৱে মোক ধলপুৰতে থৈ আহিলেগৈ। বাছত কিমান ভিৰ চাওকচোন। এইফালে আমিও আহি পায়ে গ'লোহি ৰুম। আহি পালোহি যেতিয়া আৰু সন্ধিয়া সময়ত গোটেইকেইজনী পেট পূজা কৰিবলৈ বুলি অলপ চেণ্টাৰলৈ ওলাই গ'লোঁ। ৰুমলৈ আহিলোঁ মানে চেণ্টাৰলৈ আহনি জাহনিটো হৈয়ে থাকিব। এইফালে আমাৰো ম'ম' আহি গ'ল। আমাক বোলে কিবা কিনি দিব, দিবা নেকি বাৰু? কি লৈছা? এইবোৰ ৰাহু বুলি কয়, ৰাহু। মেডিকেলৰ পৰা গৈ পিনি তাই এগালমান খোৱা বস্তু লৈ যায়। তাতকৈ কি ক'ম আৰু গাইছ, এজনী বোলে দূৰ তেতিয়া কি কাইণ্ড গাইছ। আমি বজাৰ কৰি আহিলোঁ। ৰুমলৈ আহিলোঁ মানে চেণ্টাৰলৈ আমাৰ অহা যোৱা হৈ থাকিব। আমাৰ বাইদেউ কেনে নথৈ মই কোলা হৈ গ'লোঁ, মই ইমান কোলা নহয় গাইছ।